কেতিয়াবা এনেকুৱা হয়নে বন্ধু বান্ধৱীসকল আপোনালোকৰ মানে ঘৰত অকণমান বহিবলৈ আৰু বিচনাত বাগৰ দিবলৈ সময় নোপোৱা হয়। মোৰ আজি এনেকুৱা অৱস্থা হৈছে, ঘৰৰ কাম বনখিনিতো থাকেই, তাৰো বাদে মানে আৰু এঘৰত আজি বছৰেকীয়া সকাম কৰিছে। সিহঁতৰ ঘৰত শাক বন কাটিবলৈ গ'লোঁ। শাক বন কাটি মেলি আজৰি হৈ পিঠা খুন্দিলোঁ। পিঠা খুন্দি মেলি আজৰি হৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আকৌ দুই এটা কাম ওলাই নহয়, দুই এটা কাম কৰি পেলাই আজৰি হৈ ওলালোঁ নহয় আকৌ এঠাইলৈ মানে ক'লৈ ওলাইছোঁ গম পায়নে? দিহানাম শিকিছোঁ। আমি দিহানাম প্ৰতিযোগিতাত মানে যোগদান কৰিম বুলি ভাবিছোঁ, সেইকাৰণে আমি দিহানাম শিকিছোঁ। আপোনালোকক আৱাজটো শুনাই নাই দিয়া দেই, ধুনীয়াকৈ অকণমান দেখাই দিলোঁ, কিন্তু আৱাজটো শুনাই নিদিওঁ কাৰণ আমি কম্পিটিশ্যনৰ কাৰণে শিকিছোঁ। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি কাপোৰ সাজ সলাই ল'লোঁ। কাপোৰ সাজ সলাই ল'লোঁ মানে কিয় সলাই ল'লোঁ গম পায়নে? সকামৰ ঘৰত সোমাম সেইটো কাৰণে। তাৰপিছত আকৌ এঠাইত আকৌ মোক কাপোৰ দিবলৈ আছিলে, অৰ্ডাৰ আছিল মানে দিবগৈলগীয়া হৈছিলে, সেইটো কাৰণে তালৈ গুচি গ'লোঁ। তাৰ পৰা ওলাই পেলাই যিকেইটা কাপোৰ বাছিল দি পেলাই সেইকেইটা কাপোৰ ডিগ্গিত ঠেচি ভৰাই চিধা চিধি আহি পেলাই সোমালোহি সকামৰ ঘৰত। সকামৰ ঘৰত সোমালোঁ, দেখিছোঁ যে ভকত এজনো নাই, সকলো ভকত গুচি গ'লগৈ। কাৰণ মোৰ 4টামান বাজিলে, 4টাতকৈ বেছি হ'ল যদিও মই টাইমটো চোৱা নহ'ল দেই। তাৰপিছতে মহিলাসকল সকলোৱে ভাত খাই আছিল। ভাত খাই থকা জেগাতে লগালগ মোকো ভাত খাবলৈ দি দিলে নহয়। ময়ো ভাত খাবলৈ বহিয়ে গ'লোঁ, কাৰণ খাবলৈ আহিছোঁ ন সকামৰ ঘৰত, এতিয়াতো কাম কৰিবলৈ নাই। তাৰপিছত ধুনীয়াকৈ ভাত সাজৰ খাই ল'লোঁ। আপোনালোকক আজি দিনটোত কেনেকৈ কি কৰিলোঁ, কেনেকৈ সময়বোৰ কটালোঁ আপোনালোক তাকেই দেখালোঁ। আৰু দেখিছেনে এজনীয়ে মোবাইলটো ঘূৰাই সকলোকে দেখাই দিছে, সকলোৱে হাই হেল্ল' কৈছে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই ভিডিঅ'টো। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। আজি দিনটোত যি কৰিলোঁ তাকেই দেখালোঁ, আপোনালোকে তাকে চাই ভাল পায় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু শেষত এটা কথা কওঁ, মোৰ ভিডিঅ'ৰ পৰা জানিবলগীয়া শিকিবলগীয়া একো নাই, মই যি কৰোঁ যি নকৰোঁ তাকে দেখাই থাকোঁ।